হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তাৰমানে বহুত দিন হ'ল ভিডিঅ' অহা নাই গাইজ, ডেইলি ডিউটি যাই আছোঁ, তাৰমানে একেবাৰে টাইম পোৱা নাই। আজি তাৰমানে অলপ দেখাম বুলি ভাবিছোঁ মইনো ক'ত ডিউটি কৰোঁ। তো সেইটোৱে আৰু ভিডিঅ'টো চাই থাকক। মই মানে গাইজ ডিউটি কৰোঁ ছয়গাঁৱৰ মেটেল বাইকছ বাজাজ শ্ব'ৰুমত কাম কৰোঁ, তাৰমানে এজ এ চেলছ এক্সিকিউটিভ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, মই শ্ব'ৰুমত যাই কি কৰোঁ গোটেই দিন। আৰু লগতে গাইজ আৰু এটা কথা কৈ দিওঁ, আমাৰ বাজাজ শ্ব'ৰুমত তাৰমানে ফেব্ৰুৱাৰী মাহত তাৰমানে বহুতো ধৰণৰ ডিছকাউণ্ট আৰু অফাৰ চলি আছে। গতিকে আপোনালোকে জল্দি আহক। ইয়াৰ ওপৰত মই এটা বিশেষ ভিডিঅ' বনাম বাৰু। এয়া মই শ্ব'ৰুম আহি পালোঁ, বলক এতিয়া ভিতৰলৈ যাওঁ। ভিতৰলৈ যাই মৰ্ণিং মিটিংটো কৰি লওঁ ফাৰ্ষ্ট। এয়া আমাৰ শ্ব'ৰুমৰ ভিতৰৰ পৰিৱেশ। মৰ্ণিং মিটিং কৰি অলপ বহিলোঁ। এতিয়া ভাবিছোঁ আউটডোৰ এক্টিভিটি যাম আজি। আউটডোৰ এক্টিভিটি যোৱাৰ আগত মই আপোনালোকক এবাৰ মোৰ পুৰণা শ্ব'ৰুমত লৈ যাওঁ। মই আগতে হণ্ডা শ্ব'ৰুমত কাম কৰিছিলোঁ। তো এয়া মই হণ্ডা শ্ব'ৰুমত আহি পালোঁ, মানে ওচৰতে হয় একেলগে প্ৰায়। তো একবাৰ মোৰ মানে ষ্টাফবিলাকক লগ কৰি যাওঁ, পুৰণা ষ্টাফ মানে লগে আৰু লগকেইটা লগ কৰি যাওঁ এবাৰ। এইবিলাক মোৰ পুৰণা ষ্টাফ। ছায়া, হেল্ল' ৰুমি, কিবা হেল্ল' দে কিবা কওঁ। মোৰ মানে হেয়াৰ ষ্টাইলটো তাই কৰি আছে, ধুনীয়া হোৱা নাই মই গম পাইছোঁ। তাইৰ এতিয়া মুখৰ মাত নাথাকে হেনি হ'লে তাই এনেকৈ ক'ব ভাল। ভালকৈ হ'ব বুলি কৈছোঁ। বাকী খবৰ ক'ত তোৰ? খবৰ আছে দে আৰু। বাকী খবৰ তহঁতৰ ভাল না? চেল বাতিকে নাই? আজি নাই। কি কিবা হেৰি ডিছকাউণ্ট চলি আছে কৈ দিয়ে আৰু। হাই বিউটি। আপোনালোকক হণ্ডাৰ শ্ব'ৰুমৰ পৰা কিবা যদি গাড়ী লাগে আপুনি আহিব, আমি ডিছকাউণ্ট দি দিম। ৰুমি আৰু ছায়াক লগ কৰি কিনে আমি ডাইৰেক্ট আহি গ'লোঁ আউটডোৰ এক্টিভিটি কৰিব। আজি আউটডোৰ এক্টিভিটি কৰিব যাম জামবাৰীৰ ফালে। তো ছয়গাঁৱৰ পৰা অলপ দূৰ হয়। তো জামবাৰীৰ ফালে গৈ আছোঁ, মই আৰু মোৰ লগৰ এজন আছে। তো দুয়োটাই আমি আজি জামবাৰীৰ ফালে আউটডোৰ এক্টিভিটি কৰিম। তো আপোনালোকে যদি বাজাজৰ বাইক ল'ম বুলি ভাবে তেতিয়াহ'লে আহি যাব আমাৰ মেটেল বাইকছ বাজাজ শ্ব'ৰুমত ছয়গাঁৱত, একদম তেল ডিপুৰ ওচৰতে। তো আহি যাব লাগিলে, বা মোক কণ্টেক্ট কৰিবও পাৰে। মোৰ কণ্টেক্ট নাম্বাৰটো থাকিব বাৰু কমেণ্টত। এয়া ধুনীয়াকৈ ছেটআপটো কৰি ল'লোঁ এক্টিভিটিৰ। এতিয়া মানে কাষ্টমাৰ ৰখিম আৰু। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।